जाने क्या चाहे मन बाबरा, जाने क्या चाहे मन बाबरा, अखियन मेरे सावन चढ़ा, अखियन मेरे सावन चढ़ा, जाने क्या चाहे नीयाय मोर मन ओसुआय मोने कोंदुआय मोकाजी होआय। আমি ধুনৰ পৰা আহিছোঁ আৰু আগতে কেতিয়াও অহা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। কৃষ্ণাইৰ পৰা মাত্ৰ 12-13 কিলোমিটাৰমান দূৰত অসম মেঘালয় সীমান্তত খাৰডাঙৰ ওচৰতে এইটো জলপ্ৰপাত আছে। বহুতে আচলতে নাজানে এই জলপ্ৰপাতটোৰ কথা, বহুতে চেৰাপুঞ্জী দাৰ্জিলিঙলৈকে যায়। কিন্তু আমি এটা কথা ক'ম, যদি আপোনালোকে গৰমৰ বন্ধত ছিকিম বা দাৰ্জিলিং বা চেৰাপুঞ্জী যাব পৰা নাই, তেতিয়াহ'লে এটা দিনৰ কাৰণে আপোনালোকে ইয়ালৈ আহক। গোৱালপাৰা জিলাৰ মানুহৰ কাৰণে মই কৈছোঁ, লোকসকলৰ কাৰণে কৈছোঁ, মাত্ৰ 1 ঘণ্টা খৰচ কৰিলে ইয়াতে আহিব পাৰিব। আৰু গোৱালপাৰাৰ বাহিৰত যদি গুৱাহাটী, কামৰূপ এনেকুৱা ধৰণৰ যদি লোক হয়, তেখেতসকলে এটা দিন লৈ আহিলে ইয়াতে ধুনীয়াকৈ অতিবাহিত কৰিব পাৰিব। প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই, কেইবাটাও জলপ্ৰপাত আছে, ঠাণ্ডা ঠাণ্ডা এটা পৰিৱেশ, মুঠৰ ওপৰত সাময়িকভাৱে সকাহ আৰু দিনটো কিছু মনৰ শান্তি আচলতে পোৱা যায় ইয়াতে আহিলে। ৰিচু বাবুকণা ছিকিম ৱাটাৰফল বুলি কয়, মানে জেগাটো ধুনীয়া জেগা ন? হয় হয়, ধুনীয়া জেগা। ইয়াত মানে বহুত মানুহ সদায়ে আহি থাকে, বিশেষকৈ শনিবাৰ আৰু ৰবিবাৰে মানে বহুত ভিৰ লাগি যায়। দূৰ দূৰৰ পৰা আহে নেকি মানুহ? হয়, বহুত দূৰৰ দূৰৰ পৰা আহে। এতিয়া বাইকেদি আহে, গাড়ী ৰিজাৰ্ভ লৈ এনেকৈ আহে। কোনে ক'ৰ পৰা আহে ইমানটো আৰু আমি ভালকৈ নাজানো, আহে আৰু সদায় আহি থাকে আৰু আহি থাকে। এইটো কোনটো জেগা হয়? এইটো বাবুকণা বুলি কয়, গোৱালপাৰা জিলা পৰে। ৰিচু নৰ্থ গাৰোহিলপুৰ মেঘালয়। কৃষ্ণাইৰ পৰা 10-12 কিলোমিটাৰমান ভিতৰত মানে কলেজ পঢ়িছে। सजन आंसुवन में क्या जोर गोवे, सजन आचल सारा बोर गोवे, सजन आंसुवन में क्या जोर गोवे। কপি কপি শুনো এই ধ্বনি, আকাশ বাউৰী